হেল্ল' ফ্ৰেণ্ডছ, আজি মই বহুত দিনৰ মূৰত এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিটো el.ed 4th চেমৰ যিখন পেপাৰ আছে, পেপাৰ 1 স্কুল কালচাৰ চেঞ্জ এণ্ড টিচাৰ ডেভেলপমেণ্ট, তাৰে যিটো ইউনিট 2 স্কুল কালচাৰ বিদ্যালয় সংস্কৃতি, তাৰে বিষয়ে ক'বলৈ ওলাইছোঁ যে বিদ্যালয় সংস্কৃতি মানে কি। আচলতে বিদ্যালয় সংস্কৃতি হ'ল এখন নিৰ্দিষ্ট বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু, শিক্ষাৰ্থী আৰু অন্য সদস্যসকলৰ একত্ৰিতভাৱে কাম কৰাৰ সংস্কৃতি, যাৰ দ্বাৰা তেওঁলোকে তেওঁলোকৰ কৰ্মবিশ্বাস, মূল্যবোধ আৰু কৌশল আদি প্ৰতিফলন ঘটায়। অৰ্থাৎ মানে বিদ্যালয় সংস্কৃতি বুলি ক'লে এখন বিদ্যালয়ৰ কোন থাকে, শিক্ষাগুৰুসকল থাকে, টিচাৰ্ছ থাকে, শিক্ষাৰ্থী ষ্টুডেণ্টছ থাকে, আৰু অন্য সদস্য বুলি কোৱাৰ লগে লগে লাইব্ৰেৰিয়ান, ক্লাৰ্ক বা কেৰাণী, এইবিলাক বা চকীদাৰ, সেইসকলৰ কথা কৈছে। সেইসকলে একেলগে কাম কৰে। শিক্ষাগুৰুৱে, টিচাৰ্ছবিলাকে আমাক পঢ়ায়, শিক্ষাৰ্থীসকলেও নিজৰ পাঠ গ্ৰহণ কৰে বা অন্য যিকোনো কাৰিকুলাৰ আৰু কো কাৰিকুলাৰ এক্টিভিটিছত টিচাৰ ষ্টুডেণ্টৰ যিখিনি সমূহীয়া কাম বা যিখিনি তেওঁলোকে একেলগে কাম কৰে, সেইখিনি বিদ্যালয় সংস্কৃতিৰ ভিতৰত সোমাই পৰে। যেনেকৈ আমাৰ যিকোনো অনুষ্ঠান পতা হয় বিদ্যালয়বিলাকত, শিক্ষক দিৱস পতা হয়, শিশু দিৱস পতা হয়, সেই অনুষ্ঠানবিলাকত শিক্ষক আৰু শিক্ষাৰ্থীৰ উমৈহতীয়া যি সহযোগ আৰু লগতে অন্য সদস্যসকলো যিবিলাকে বিদ্যালয়খনৰ অন্য কাম কাজবিলাক চোৱা চিতা কৰে, যেনেকৈ চকীদাৰ হওক, কেৰাণী হওক, সেইসকলৰ কথা কৈছে, আৰু বা লাইব্ৰেৰিয়ান। গতিকে সেইসকলে উমৈহতীয়া প্ৰচেষ্টা, কৰ্মবিশ্বাস, মূল্যবোধ, কৌশল আদিৰ প্ৰতিফলন ঘটায় এই বিদ্যালয় সংস্কৃতিৰ দ্বাৰা। তাৰোপৰি বিদ্যালয় চলিবলৈ আমাক মানে কিছুমান ডেকোৰাম লাগে, মানে সজ্জা লাগে। এই সজ্জা বা ডেকোৰামৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি পাইছেনে নাই, ফ্ৰী ইউনিফৰ্ম, বিনামূলীয়া ইউনিফৰ্ম পাইছেনে নাই, সেইবিলাক চাব, আৰু টিচাৰ ৰেজিষ্টাৰ, ষ্টুডেণ্ট ৰেজিষ্টাৰ ঠিকমতে মেইনটেইন কৰিছেনে নাই চাব। তাৰোপৰি বিদ্যালয়ত কি হয় থকা লাৰ্ণিং আউটকামখিনি, যিখিনি শিক্ষণৰ ফলাফলখিনি, সেইখিনি জানিব লাগিব। প্ৰত্যেকটো ক্লাছৰে যিখিনি ষ্টুডেণ্টৰ লাৰ্ণিং আউটকাম হ'ব লাগিব, সেইখিনি শিক্ষকসকলে জানিব লাগিব। সেইখিনি বিদ্যালয় সংস্কৃতিৰ ভিতৰত পৰে। আৰু এখন নিৰ্দিষ্ট ৰুটিন থাকিব, ক্লাছ মানে কেনেকৈ, কোনটো টাইমত, ফাৰ্ষ্ট পিৰিয়ডত কি হ'ব, ছেকেণ্ড পিৰিয়ডত কি হ'ব, টাইমটো কিমান। গতিকে এই ৰুটিন এখন থাকিব। এইবিলাক বিদ্যালয় সংস্কৃতিৰ অন্তৰ্গত। আৰু ইয়াৰ উপৰিও মৰ্ণিং এছেম্বলি, যি বিদ্যালয় সংস্কৃতিৰ এক অংশ বুলি কোৱা হয়। মৰ্ণিং এছেম্বলিত আমাৰ কি কৰা হয়, যে ফিজিকেল এক্সাৰচাইজ কৰা হয় আৰু প্ৰাৰ্থনা গোৱা হয়। তাৰোপৰি জাতীয় সংগীত বা ৰাষ্ট্ৰীয় সংগীত গোৱা হয়, বা যিখিনি চাফ চিকুণতা, ছাত্ৰ ছাত্ৰীৰ নখ চোৱা হয়, তাৰোপৰি তেওঁলোকৰ পোছাক পৰিচ্ছদ চোৱা হয়, বা তেওঁলোক কেনেকৈ আহিছে আৰু তেওঁলোকে টাইমত পাইছেহি নে নাই, মৰ্ণিং এছেম্বলি এটেণ্ড কৰিছেনে নাই, উপস্থিত আছেনে নাই, সেইটো চোৱা হয়। সেইটো বিদ্যালয় সংস্কৃতিৰ অংশ। আৰু যদি মৰ্ণিং এছেম্বলি এটেণ্ড নকৰে, প্ৰেয়াৰত যদি ছাত্ৰ ছাত্ৰী নাথাকে, সেইটো তেতিয়া সংস্কৃতি নহ'ব, তেতিয়া সেইটো অপসংস্কৃতি হ'ব গৈ, কাৰণ তাৰ কোনো ৰুলছ ৰেগুলেশ্যন নথকা নিচিনা হ'ব, মানে একো ডিচিপ্লিন নাইকিয়া নিচিনা হ'ব। গতিকে আমাৰ মৰ্ণিং এছেম্বলিটো স্কুল কালচাৰৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয়। তাৰোপৰি আমাৰ বিদ্যালয়খনক এখন ক্ষুদ্ৰ সমাজ বুলি কোৱা হয়, মিনিয়েচাৰ ছ'চাইটি বুলি কোৱা হয়। আৰু সেই অনুষ্ঠানত যিকোনো দিশ সামৰি লোৱা হয়। তাৰে ভিতৰত কি থাকিব লাগে, যে তাৰে ভিতৰত হ'ব পাৰে একাডেমিক কেলেণ্ডাৰ, শৈক্ষিক দিনপঞ্জী, শিক্ষকৰ হাত পুথি, শিক্ষকৰ সমল পুথি, বিদ্যালয়ৰ কৰ্তৃপক্ষ, পুথিভঁৰাল, শ্ৰেণীকোঠা, শিক্ষকে কেনেকৈ সময়ৰ ব্যৱহাৰ কৰে, সময়মতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক বিদ্যালয়ত উপস্থিত হয়নে নহয়, ইয়াৰ উপৰি বিদ্যালয় আৰম্ভ হোৱা সময়, ছুটিৰ সময়, পাঠ্যপুথি, পাঠ্যক্ৰমৰ লগতে বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক সকলো দিশ, যেনে নৃত্য, গীত, কলা ইত্যাদি সকলো দিশ বিদ্যালয় সংস্কৃতিয়ে সামৰি লয়। গতিকে এই সকলোখিনি বিদ্যালয় সংস্কৃতিৰ অন্তৰ্গত। বিদ্যায়তনিক আৰু অবিদ্যায়তনিক, অৰ্থাৎ কাৰিকুলাৰ আৰু কো কাৰিকুলাৰ এক্টিভিটিছ সকলোখিনি বিদ্যালয় সংস্কৃতিত অন্তৰ্গত। গতিকে বিদ্যালয় সংস্কৃতি বুলি ক'লে আমি গম পালোঁ। এতিয়া তাৰপিছতে আহিছে যে গিভ টু ফেক্টৰ্ছ হুইচ ইনফ্লুৱেঞ্চ দ্য স্কুল কালচাৰ, দুটা মানে কাৰক, বিদ্যালয় সংস্কৃতিত প্ৰভাৱ পেলোৱা দুটা কাৰক উল্লেখ কৰা। তাৰে ভিতৰত বিদ্যালয় সংস্কৃতিত প্ৰভাৱ পেলাব পৰা দুটা কাৰক হ'ল শিক্ষকৰ মানসিকতা, এটিটিউড অফ টিচাৰ, আৰু সমাজৰ দায়বদ্ধতা।
গতিকে শিক্ষকৰ মানসিকতা বুলি ক'লে আমি কি বুজোঁ যে এজন শিক্ষকৰ কিছুমান অৰ্হতা থাকিব লাগিব, যে এনেই এজন শিক্ষক হ'ব নোৱাৰে। গতিকে এজন শিক্ষকে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ আগমুহূৰ্তত বা আগত এটা লেচন প্লেন বনাব পাৰে, বা তেওঁলোকে লেচন প্লেন বনোৱাৰ উপৰি তেওঁলোকে সাধুৰে কিবা এটা সৰু ল'ৰা ছোৱালী মানে লোৱাৰ প্ৰাইমেৰী ষ্টুডেণ্টক পঢ়াবৰ কাৰণে প্ৰথমতে সাধুৰে আৰম্ভ কৰিব লাগিব। গতিকে এক্টিভিটি বেছড হ'ব লাগিব। নীতি শিক্ষাৰ বাবে সাধু ক'ব লাগিব তেওঁলোকক, ইছপৰ সাধু, বুঢ়িয়াৰ সাধু, এইবিলাক তেওঁলোকক ক'ব লাগিব। শিক্ষকৰ সেইটো মানসিকতা থাকিব লাগিব যে কেনেকৈ তেওঁলোকে পাঠদান কৰিব, শিশুসকলক কেনেকৈ পাঠদান কৰিব, সেইটো হৈছে শিক্ষকৰ মানসিকতা। দ্বিতীয়তে হ'ল যে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ বাহ্যিক আচৰণৰ জৰিয়তে আভ্যন্তৰীণ আচৰণৰ উন্নতি সাধন কৰিব লাগিব। বাহ্যিক আচৰণৰ জৰিয়তে আভ্যন্তৰীণ আচৰণৰ উন্নতি সাধন কৰাৰ উপৰিও সময়মতে গোট পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব, ইউনিট টেষ্টবিলাক পাতিব লাগিব সময়ত, আৰু তাৰ মাৰ্কিং বহীখিনি চাই পেলানি মাৰ্ক দিব বা গ্ৰেড দিব ষ্টুডেণ্টক। আৰু যিখিনি ষ্টুডেণ্টৰ অলপ পিছ পৰি আছে তেওঁলোকক নিদানমূলক শিক্ষণ, ৰিমেডিয়েল টিচিঙৰ ব্যৱস্থা কৰিব লাগিব। তাৰোপৰি চতুৰ্থতে হ'ল যে বিদ্যালয়ত এখন বিজ্ঞানসন্মত ৰুটিন বা চাইণ্টিফিক ৰুটিন থাকিব লাগিব। ৰুটিনখন ফ'ল' কৰা বা মানি চলাটো শিক্ষকৰ মানসিকতা থাকিব লাগিব। যদি ৰুটিন মতে শিক্ষকে নপঢ়ায়, যদি সেই যিটো ক্লাছ আছে যিমান টাইমত যদি শিক্ষকজনে নকৰে, তেওঁৰ মানসিকতা নাথাকে তেনেকুৱা, গতিকে সেই ৰুটিনখন মানি চলিব লাগিব শিক্ষকজনে, সেয়া হৈছে কাৰক। আৰু কেতিয়াবা কি হয়, এজন শিক্ষকে বিদ্যালয় সংস্কৃতি দেখুৱাব নোৱাৰে, তেওঁলোকে কি হয় নিজকে মানে আদৰ্শ শিক্ষক হিচাপে দেখাব নোৱাৰে ছাত্ৰ ছাত্ৰীৰ আগত, আৰু নিজকে মানে কি হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকল পিছ পৰি যায়, কাৰণ তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীয়ে সেই টিচাৰজনক ইগন'ৰ কৰিব লয়, বা যদি শিক্ষকজনৰ একো গুণ তেওঁ ছাত্ৰ ছাত্ৰীয়ে দেখা নাপায়। গতিকে ছাত্ৰ ছাত্ৰীৰ আগত শিক্ষকজনে নিজৰ দুৰ্বল দুখখিনি দেখাব নালাগে। গতিকে কি হয়, আৰু কেতিয়াবা শিক্ষকে ভুলকৈ পঢ়োৱাৰ ফলত অপসংস্কৃতিৰ সৃষ্টি হ'ব পাৰে। গতিকে কি কৰিব লাগে যে শিক্ষকে পঢ়োৱাৰ আগত এটা ভালকৈ প্লেনিং কৰি বা লেচন প্লেন বনাই পঢ়াব লাগে। আৰু যদি কেতিয়াবা কিবা ক্ষেত্ৰত কিছুমান কুৱেশ্যন নোৱাৰে, গতিকে তেতিয়া সেইখিনি পিছত ক'ম বুলি কৈ থ'ব লাগে, কিয়নো ভুলকৈ পঢ়োৱাটো এটা অপসংস্কৃতিৰ সৃষ্টি হ'ব। গতিকে তাৰোপৰি শিক্ষকজনে নিয়ম শৃংখলা মানি চলা, ডিচিপ্লিন মেইনটেইন কৰা, সেইখিনি হৈছে দায়িত্ব আৰু কৰ্তব্য, সেয়া হৈছে শিক্ষকৰ মানসিকতা। দ্বিতীয়টো কাৰক হ'ল বিদ্যালয় সংস্কৃতিত প্ৰভাৱ পেলোৱা দ্বিতীয় কাৰকটো হৈছে যে সমাজৰ দায়বদ্ধতা। সমাজৰ দায়বদ্ধতা বুলি ক'লে কি বুজো, যে কৈছোঁ যে বুলি যে মিনিয়েচাৰ ছ'চাইটি, গতিকে বিদ্যালয়খনৰ শিক্ষকসকল সমাজৰ লগত ওতপ্ৰোতভাৱে জড়িত হ'ব লাগিব। আৰু কিবা কাৰণত যদি প্ৰাকৃতিক দুৰ্যোগত বিদ্যালয়খন ভাগি পৰে বা ভূমিকম্প হয়, তেতিয়া কি হয়, পটককৈ চৰকাৰে আহি পেলানি সেই বিদ্যালয়খন ঠিক কৰিবহে নোৱাৰে। যদি স্থানীয় ৰাইজ, যিখিনি ওচৰৰ ৰাইজ, স্থানীয় ৰাইজেহে সেই বিদ্যালয়খনক সহায় কৰিব বা বিদ্যালয় কৰ্তৃপক্ষক সহায় কৰিব। চৰকাৰে সহায় কৰাৰ আগতেই তেওঁলোক আহি উপস্থিত হ'ব, আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে বা সেই সমাজত বাস কৰা লোকসকলে সেই বিদ্যালয়খনক সহায় কৰিব। গতিকে সেইখিনি সমাজৰ দায়বদ্ধতা। গতিকে সেয়েহে এজন শিক্ষক বুদ্ধিসম্পন্ন হ'ব লাগিব, সামাজিক হ'ব লাগিব, আৰু বাকপটুতা থাকিব লাগিব, কথা কোৱাৰ কৌশল তেওঁলোকৰ থাকিব লাগিব। আৰু শিক্ষকজন এক্সট্ৰভাৰ্ট পাৰ্চনেলিটি হ'ব লাগিব, ইণ্ট্ৰভাৰ্ট হ'লে নহ'ব, তেওঁলোকে নিজৰ ফিলিংছখিনি এক্সপ্ৰেছ কৰিব পাৰিব লাগিব। আৰু মানে তেওঁলোকে কথাখিনি শুৱলাকৈ কৈ ছাত্ৰ ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিব লাগিব। সমাজৰ ব্যক্তিৰ লগত তেওঁলোকে ভালদৰে মিলা মিছা কৰিব লাগিব। সময়ত কেতিয়াবা বিপদত তেওঁলোকে গৈ, শিক্ষকজন যদি উপস্থিত হয়গৈ সমাজৰ যিকোনো লোকৰ ঘৰত বা ছাত্ৰ ছাত্ৰীৰ ঘৰত, গতিকে সেনেকুৱাবিলাক এজন শিক্ষক আৰু সমাজৰ দায়বদ্ধতা তাৰ ভিতৰত পৰে। আৰু সমাজৰ বয়োজ্যেষ্ঠ লোকক নিমন্ত্ৰণ কৰি সম্বৰ্ধনা অনুষ্ঠান পাতিব লাগে। যিকোনো অনুষ্ঠানতে যেতিয়া ছাত্ৰ ছাত্ৰীক কুইজ প্ৰতিযোগিতা, ৰচনা চিত্ৰাংকন প্ৰতিযোগিতা পাতি তেওঁলোকক পুৰস্কাৰ বিতৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু যিকোনো আদৰ্শ ব্যক্তিক নিমন্ত্ৰণ কৰিব লাগে। তেওঁ হয়তো যিকোনো ক্ষেত্ৰতে এজন পাৰফেক্ট ব্যক্তি হ'ব পাৰে, যেনেকৈ কেতিয়াবা এজন গায়কক নিমন্ত্ৰণ কৰিব পাৰে, এজন পেইণ্টাৰক মাতিব পাৰে বা এজন আৰ্টিষ্টক মাতিব পাৰে। গতিকে তেওঁলোকক মাতি পেলাই
ছাত্ৰ ছাত্ৰীৰ আগত সেই কৰ্মখিনি দেখাব লাগে আৰু তেওঁলোকৰ লেখকক মাতিব পাৰে, এজন লেখকক মাতি পেলানি কেনেকৈ তেওঁলোকে সেই লেখাখিনি কেনেকৈ নিজৰ জীৱনত ঘটা ঘটনা কেনেকৈ লিখিত ৰূপত এক মানে নতুনত্ব দিব পাৰে, এক মানে যেনেকৈ গল্প কবিতা উপন্যাসৰ সৃষ্টি হয় কেনেকৈ হয়, সৰুতেই যদি ল'ৰা ছোৱালীক তাৰ জ্ঞান দিয়া হয় বা তেওঁলোকক আদৰ্শ হিচাপে দেখুওৱা হয় এজন ব্যক্তি যে লেখক হয়, তেওঁ কেনেকৈ লেখক হ'ল, তেওঁ কথাখিনি কেনেকৈ লিখিছিল, সৰুতেই যদি আমি সেইখিনি দেখাব পাৰোঁ ছাত্ৰ ছাত্ৰীক, গতিকে সেয়া হৈছে সমাজৰ দায়বদ্ধতা। গতিকে সেইখিনি হৈছে বিদ্যালয় সংস্কৃতিত প্ৰভাৱ পেলোৱা কাৰক শিক্ষকৰ মানসিকতা আৰু সমাজৰ দায়বদ্ধতা। শিক্ষকৰ মানসিকতা বুলি ক'লে আমি সেয়া সময়মতে গোট পৰীক্ষা পতা, বিজ্ঞানসন্মত ৰুটিনখন মানি চলা আৰু ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব, কোনটো মেথডত পঢ়াব, কোনটো এপ্ৰ'চত পঢ়াব, সেইবিলাক হ'ব শিক্ষকৰ মানসিকতা। শিক্ষকে কেতিয়াবা ভুল কৰিলে পিছদিনা আকৌ শুধৰাব লাগে, কাৰণ ভুল আমাৰ হয়েই। গতিকে সেইটো এটা শিক্ষকৰ মানসিকতা থাকিব লাগিব, সমাজৰ দায়বদ্ধতা থাকিব লাগিব, সমাজৰ সৈতে একেলগে কাম কৰা আৰু মানসিকতা থাকিব লাগিব। মাজে মাজে সমাজৰ বয়োজ্যেষ্ঠ ব্যক্তিক বা মাতি আনি বিদ্যালয়খনৰ যিকোনো অনুষ্ঠানত তেওঁলোকক লৈ নিমন্ত্ৰণ কৰিব লাগে, সেইবিলাক হৈছে সমাজৰ দায়বদ্ধতা। গতিকে এয়া আছিল বিদ্যালয় সংস্কৃতি কি আৰু বিদ্যালয় সংস্কৃতিত প্ৰভাৱ পেলোৱা দুটা কাৰক। বুজিছে সকলোৱে নিশ্চয়? মানে বিদ্যালয় সংস্কৃতি বুলি ক'লে আমি কি বুজোঁ? বিদ্যালয় সংস্কৃতি হ'ল এখন নিৰ্দিষ্ট বিদ্যালয়ৰ সমূহ শিক্ষাগুৰু, শিক্ষাৰ্থী আৰু অন্য সদস্যসকলৰ একত্ৰিতভাৱে কাম কৰাৰ সংস্কৃতি। একেলগে যি শিক্ষক শিক্ষাৰ্থী আৰু অন্য সদস্যসকল বুলি কওঁতে সেয়া লাইব্ৰেৰিয়ান, চকীদাৰ আৰু কেৰাণী, এই সকলো লোকে মিলি পেলাই একেলগে উমৈহতীয়া প্ৰচেষ্টাত কাম কৰিব লাগিব বিদ্যালয়খনৰ উন্নতিৰ হকে। সেয়া হৈছে বিদ্যালয় সংস্কৃতি। তাৰোপৰি কি হ'ব যে প্ৰশাসনিক আৰু পৰিচালনাৰ লগত সম্পৰ্কিত বিষয়সমূহ বা সম্পৰ্কিত সংস্কৃতি হৈছে বিদ্যালয় সংস্কৃতি, হয়নে? বিদ্যায়তনিক আৰু সহ বিদ্যায়তনিক সকলো দিশ সামৰি পেলানি বিদ্যালয় সংস্কৃতি সৃষ্টি হয়। আই হোপ বুজি পাইছে সকলোৱে নিশ্চয়। থেংক ইউ।